নমস্কাৰ। আজি আমি আহিছোঁ আউনীআটী সত্ৰত। সকলোৱে জানে মাজুলীত একে নামৰে এখন সত্ৰ আছে। মাজুলীৰ সত্ৰৰ সেই অংশৰে হয় এই সত্ৰ। যোৰহাট টিয়কৰ খুব কাষতে লাগি আছে কলীয়াপানী নামৰ ঠাইডোখৰতে এই সত্ৰখন আছে। সত্ৰখনৰ পৰিৱেশটো চাওক, খুব সুন্দৰ পৰিৱেশ। গেষ্ট হাউচ আছে আঁতৰৰ ভক্তগণৰ কাৰণে। চাকি বন্তি ধূপ ধূনা কাষতে পায় আৰু ইয়াৰ পৰাই সকলোৱে কিনি ভিতৰলৈ লৈ যায়। লগতে ইয়াতে কিতাপ পত্ৰ ধৰ্মীয় সকলোখিনি ব্যৱস্থা আছে। এতিয়া মানুহৰ আগমনটো খুব কম হয়, যিহেতু ভাদ মাহত অলপ বেছি হয়। ভাদ মাহত অনবৰতে নাম প্ৰসংগ চলি থাকে। দুই কাষে গছ ফুল আৰু খেতি বাতিও ইয়াত যথেষ্টখিনি কৰা হয়। এই সত্ৰৰ ভিতৰতে স্কুল কলেজ আৰু খুব সোনকালে ইয়াতে বিশ্ববিদ্যালয়ো হ'ব বোলে। ইয়ালৈ বহুত দূৰণিৰ পৰা মানুহ আহে, অসমৰ বিভিন্ন ঠাইৰ পৰা। বহুতে শৰাই দিবলৈ আহে, বহুতে শৰণ ল'বলৈ আহে আৰু বহুতে চাবলৈকে আহে। আৰু আজিও আমি চাবলৈকে আহিছোঁ, চাকি বন্তি জ্বলাম। ইয়াৰে সত্ৰাধিকাৰক লগ কৰিম, তেওঁৰ পৰাও কিছু নজনা কথা জানিবলৈ চেষ্টা কৰিম। চাকি বন্তি আৰু ধূপ এইডোখৰ ঠাইতে জ্বলাব লাগিব। আৰু আগলৈ নামঘৰীয়া অৰ্থাৎ সত্ৰাধিকাৰ আছে, আমি তালৈ যাম। প্ৰথমতে চাকি বন্তি জ্বলাই লওঁ। এয়া সত্ৰৰ পিছফালৰ ভাগ হয়, সত্ৰৰ বাহিৰৰ ভাগ। খুব সুন্দৰ, কি সুন্দৰ পৰিৱেশ। এয়া মূল সত্ৰাধিকাৰৰ কোঠা হয়। এই সত্ৰৰ ভিতৰত আছে আমাৰ লগত সত্ৰৰ প্ৰভু আছে। প্ৰভু, আপোনাৰ সত্ৰখনৰ বিষয়ে কিবা এভাগ? এইখন সত্ৰ শ্ৰী শ্ৰী আউনীআটী কলীয়াপানী শাখা সত্ৰ। এনেই মূল সত্ৰ মাজুলীত আছে। আমাৰ সত্ৰাধিকাৰ হৈছে ডক্টৰ পীতাম্বৰদেৱ গোস্বামী, ডেকা সত্ৰাধিকাৰ হৈছে দেৱানন্দদেৱ গোস্বামী। আমাৰ বৰ্তমান দুজনে সত্ৰাধিকাৰ আছে আৰু এজন আনিবলগীয়া হৈ আছে, গোবিন্দপুৰীয়া বুলি কয়। আৰু এই ৰজাৰ দিনৰ পৰাই এইটো শংকৰদেৱৰ আজ্ঞা অনুসৰি দামোদৰদেৱে প্ৰতিষ্ঠা কৰিছিলে। এইটো দামোদৰীয়া সত্ৰ বুলি কয়। এতিয়া আমি ইয়াতে কিবা মিউজিয়াম আছে বুলি কৈছে যে? আমি মিউজিয়াম চাবলৈ আহিছোঁ। ইয়াত পুৰণা বস্তু আছে, বিশেষকৈ যি ধৰ্ম প্ৰকাশ যন্ত্ৰ হয়, সেই যন্ত্ৰ আমি চাবৰ কাৰণে আহি আছোঁ।
হয় হয় এই আমাৰ ভাইটি এজনে কাটি আনিছে, আমি মিউজিয়ামতে চাম। ইয়াতে স্কুল ইয়াত আমাৰ এতিয়া আধ্যাত্মিক কলেজ আছে হয় আৰু বাকী বিশ্ববিদ্যালয় আজি ভাদ মাহতে আৰম্ভ কৰিছে। হয় এতিয়া আমাৰ ঘৰ চৰবোৰ বনাই আছে, সিদিনাখনিও চৰকাৰেও আমাক এইটো অনুমোদনটো দিলে বিশ্ববিদ্যালয়খনৰ। ভক্তগণৰ প্ৰৱেশ কেতিয়া বেছি হয় ইয়াতে? আমাৰ ভাদ মাহতে বেছি হয়, ভাদ মাহত হয় আৰু বিশেষকৈ বিহুকেইটাত হয়। হয় এই তিথি মানে আৰু বিশেষকৈ তিথি যি শংকৰদেৱৰ তিথি, মাধৱদেৱৰ তিথি, হয় এনেকুৱা তিথিসমূহত হয়। আৰু নামটো সদায় লোৱা হয়? নামটো আমাৰ দৈনিক প্ৰসংগ চলি থাকে। হয়। এনেই মাজুলীত 14 প্ৰসংগ আছে, হয় আমাৰ ইয়াত 8 প্ৰসংগ হয়। হয় হয় ধন্যবাদ, আপোনালোকেও জানিলে। আহিব, খুব সুন্দৰ পৰিৱেশ, বিশেষকৈ পৰিৱেশটো খুব সুন্দৰ হয়। আৰু যোৰহাট টিয়কৰ কলীয়াপানী খুব হাইৱে কাষতে লাগি আছে। এতিয়া আমি মিউজিয়ামটো চাওঁ। প্ৰথম মেচিন নাছিলে, প্ৰথম চপাশাল হয়। 1869। দোলা হয় জলশংখ। এইটো কি শংখ বুলি কয়? তলৰটো 5টা আঙুলি কি লিখা আছে? ওপৰটো পঞ্চজন্য, এইটো এইটো কাঁহৰ ফুল। সঁচা দাঁত ন? এইটো হাতীদাঁতৰ খৰম হয়। এইটো টেমা হয়। এইটো গৌমুখী এয়া কি হয়? ঢলুৱাটো। সাঁচিপাতৰ পুথি। এয়া হাতী দাঁতৰ খৰম। সাঁচিপাত মানে এখন অলপ হেৰিয়ে হৈছে। আমাৰ আছে যে খনিকৰ পুথি ভাল আমি পঢ়িছোঁ বাৰু। গোটেইখিনি পৌৰাণিক বস্তু হয়। এয়া সাঁচিপাতৰ পুথি সংৰক্ষণ কৰি ৰাখিছে। ৰূপৰ বানবাটি, এইটো দৌলগুৰা বঁটা। এইটো পৌৰাণিক বস্তু। এইটো কাঁহৰ ভগৱতী অমিতা লোটা বুলি কয়। লোটা এতিয়া আমি বাহিৰলৈ যাওঁ। বাহিৰত এটা পুখুৰী আছে, পুখুৰীটোত এটা কাছ আছে। কাছটোৰ বিশেষত্ব হৈছে কাছটোৰ নাম হৈছে মোহন, আৰু সি যিমান আঁতৰত নাথাকক কিয় মোহন বুলি মাতিলে কাষলৈ আহি যায়। মোহন এয়া আহি গৈছে। খাদ্য বিচাৰি ঘূৰি আছে। ডাঙৰ আছে দেই, বুজিছা নাই? ডাঙৰ আছে। বিস্কুটহে ভাল খাবলৈ অসুবিধা পায় মোৰ।
এই কাছটো মৰিটো নোসোমাই মুখত দেখিছেনে মাছ পায় বহুত ডাঙৰ এই আউনীআটী সত্ৰত এটা পুখুৰী আছে পুখুৰীটোত এটা কাছ আছে মানে কাছটোৰ নাম মোহন যিমান আঁতৰত থাকিলেও ই আহি পাই যায়হি মাতিলে তাৰ নাম লৈ মাতিলে আমি ডাঙৰ আছে পুখুৰীটো এইটো পুখুৰী তাক মতাৰ লগে লগে সেই পাই গৈছে মোহন 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 যাওঁ মোহনেও বিস্কুট খাওঁ কামনি নকৰোঁ আকৌ লগ পাম নতুন এটা ভিডিঅ'লৈ ধন্যবাদ